Guys, welcome to the my YouTube channel Nanda's vlog. Good morning guys. মানে আজি ৰাতিপুৱা আহি গ'লো ফিচাৰীত মাছ ধৰিবৰ কাৰণে কেনেকৈ মাছটো ধৰে খাই যাওঁ কেনেকৈ মাৰে তাকে দেখাম অকণমান বেছি নহয় অকণমান চাব কেনেকুৱা গাইজ বৰ্তমান বৰষুণ দি আছে তথাপিও আমি বৰষুণক তাত দিলোঁ পাহৰিয়ে থাকিলোঁ যে এতিয়া বৰষুণ দি আছে সেই আমি জাল মৰাত ব্যস্ত হৈ গৈছোঁ পূৰা একদম সকলো জাল মৰাত ব্যস্ত হৈ আমি টানি আছোঁ জাল কেনেদৰে জালখন মাৰি পিনে কেনেদৰে মাছ উঠাওঁ আপোনালোকে চাব ভিডিঅ'টো হা কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব এয়া দেখিছে লাহে লাহে জালখন গোটেই ওচৰলৈ চপাই অনা হৈছে মানে চপাই অনা হৈছে মানে এইটো ওচৰত অনাৰ পাছত কেনেদৰে মাছ ধৰা হ'ব তাক আপোনালোকে ভালদৰে দেখি পাব কেনেদৰে মাছ ধৰা হয় মানে ঘাই জালৰ সহায়ত আপুনি চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব এয়া মাছ আহিছে আপোনালোকে নিশ্চয় দেখি পাইছে এয়া পুঠি মাছ কুলিহা মাছ শিঙৰা মাছ ককিলা ইত্যাদিকে ধৰি লৈ মাছ
তো গাইজ বৰ্তমানলৈকে আমি প্ৰায় 1 কুইণ্টেলমান মাছ দামত ভৰোৱা হ'ল যিহেতু বজাৰখন অকণমান য'ত আমি মাছ ধৰিছোঁ তাৰ পৰা অলপ দূৰ আছে বজাৰত আমি থ'বৰ বাবে যাব লাগিব যিহেতু পানীগাঁও বজাৰখন বিখ্যাত পানীগাঁও বজাৰ বুলি ক'লে আৰু যিহেতু মাছখিনি আমি আধা বহুত মাছ ধৰিবলৈ আছে প্ৰায় 2 কুইণ্টেলমান মাছ উঠিব এতিয়া আমি বজাৰলৈ যাবলৈ হোৱাৰ বাবে ভিডিঅ'টো ইমানতে সামৰিলোঁ তো গাইজ বাই বাই আকৌ পুনৰ লগ পাওঁ আপোনালোকক